মুখ আদালত, সেই আদালতখনতে আমাৰ আদালতৰ মানে শ্বুটিং হ'ব। আৰু মোৰ এই মৰিগাঁও আইন মহাবিদ্যালয়খন এইটো কাৰণে অতি প্ৰিয়, ইয়াতে মই আগতে মানে ক্লাছ কৰিছিলোঁ মানে এজ এ টিচাৰ হিচাপে। কিন্তু পিছত মানে মোৰ ব্যস্ততাপূৰ্ণ জীৱনৰ কাৰণে মই আঁতৰি থাকিব লগা হ'ল। কিন্তু এটা সময়ত মই মানে প্ৰায় 2-3 বছৰমান মই ইয়াতে ক্লাছ কৰিছিলোঁ। আমি দিগন্ত তাৰ লগত একেলগে কৰিছিলোঁ। তেতিয়া আপুনি প্ৰিন্সিপাল নাছিলে, প্ৰিন্সিপাল নৱকান্ত বৰদলৈ আছিলে। পিছত মই মোৰ ব্যস্ততা জীৱনৰ কাৰণে আঁতৰি যাব লগা হ'ল, সময় দিব নোৱাৰা হ'লোঁ। যি কি নহওক, ইয়াৰ লগতে আমি বাবু ৰাভাকো কৃতজ্ঞতা জনালোঁ, ইমান দূৰৰ পৰা আহি আমাক এই সময়খিনি দি আমাক উৎসাহিত কৰাৰ বাবে। লগতে বিশেষভাৱে আমি ধন্যবাদ জনাইছোঁ। আৰু আজি এই অডিশ্যনৰ মূল মানুহ জোনাক চেনেলৰ কোঅৰ্ডিনেটৰ তথা অসমৰ এজন জনপ্ৰিয় অভিনেতা পাৰ্থপ্ৰতিম বৰুৱা ডাঙৰীয়ালৈ কৃতজ্ঞতা জনাইছোঁ। আৰু তেওঁৱে আজি অডিশ্যনৰ মূল মানুহ, তেওঁৰ সন্মুখতে আপোনালোকে অডিশ্যন দিব লাগিব। লগতে আমাৰ তপন থাকিব, আমিও থাকিম লগত। আপোনালোকে বিশেষকৈ আমাৰ জোনাক চেনেলৰ পাৰ্থপ্ৰতিম বৰুৱা ডাঙৰীয়াই অডিশ্যন ল'ব। আপোনালোকৰ কাৰণে এটা সৌভাগ্য, ইমান এজন জনপ্ৰিয়, অসমত তেওঁৰ নাম নজনা মানুহ নাই সাংস্কৃতিক জগতত। তেওঁলোকৰ সন্মুখত আপোনালোকে অডিশ্যন দিব, মানে আপোনালোকো আচলতে সৌভাগ্যৱান। গতিকে আপোনালোকে প্ৰস্তুত হওক, বিশেষ একো ভাবিব নালাগে, আপোনালোকে মানে ভয় খাবও নালাগে। মোক ফোনত কিছু লোকে সুধিছে আমি এতিয়া অডিশ্যন দিয়া নাই বা প্ৰথম দিম, কিবা হ'ব নেকি। তেতিয়া মই তেওঁলোকক কৈছোঁ যে একো ভয় কৰিব নালাগে, আপোনালোক আহক, দি চাওকচোন নৰ্মেলি যদি তাতে আপোনালোকৰ অভিনয় ফুটি উঠে। গতিকে শুভেচ্ছা জনালোঁ আপোনালোক ওলাই আহক। আৰু ইতিমধ্যে আমাৰ তপন কলিতাই কৈ থৈ গৈছে, আমাৰ আচলতে প্ৰত্যেকটো সপ্তাহত এটাকৈ ষ্টৰী যাব। গতিকে ইটো ষ্টৰীৰ লগত সিটো ষ্টৰীৰ কোনো মানে মিল নাথাকে, কাৰণ একোটা অপৰাধৰ ওপৰত একোটা ষ্টৰী হ'ব। গতিকে প্ৰত্যেকটো ষ্টৰীতে আমাৰ বেলেগ বেলেগ মুখ দেখা হ'ব। যেনেকৈ মানে অসমৰ এতিয়া গ্লেমাৰ আৰ্টিষ্টো আহিব, প্ৰত্যেকটো মানে খণ্ডতে বেলেগ বেলেগ আহিব। আৰু তেনেকৈ প্ৰত্যেকটো খণ্ডতে নতুন মুখ আমি যি ল'বলৈ ওলাইছোঁ তেওঁলোকো আহিব। গতিকে বহুত আমাৰ চৰিত্ৰৰ কাৰণে বহুত মানুহ লাগিব। সেয়েহে আপোনালোকে ভালকৈ দিয়ক, ভালকৈ আজি অডিশ্যন দিয়ক। মই আশা ৰাখিলোঁ আপোনালোকৰ সকলোৱে যাতে এই অডিশ্যনত চিলেক্ট কৰে আমাৰ পাৰ্থপ্ৰতিম ডাঙৰীয়াই, তেনেকৈ আপোনালোকে অডিশ্যন দিয়ক। আৰু সদৌ আমাৰ কইনাকন্দা শিলৰ প্ৰযোজক পৰিচালিকা ডক্টৰ মাইনু দেৱী, তেখেতো আহি আমাৰ মাজত উপস্থিত হৈ উৎসাহিত কৰিলে, তাৰ বাবে তেওঁক আমি কৃতজ্ঞতা জনাইছোঁ। তেওঁৰ লগত মই কইনাকন্দা শিলত আহিবতীয়াকৈ অলৰেডি কাম কৰিছোঁ। আৰু তেওঁ মানে ঈশ্বৰে আৰু দীৰ্ঘায়ু আৰু কৰ্মশক্তি দিয়ক, আৰু তেখেতে যে মৰিগাঁৱৰ কাৰণে আৰু কাম কৰে, যিহেতু আমি মৰিগাঁৱৰ মানুহ, সেইখিনি আশা কৰিছোঁ। বাকী সকলোকে আকৌ পুনৰ কৃতজ্ঞতা জনাই আজি মানে অডিশ্যনৰ যি মানে আৰম্ভণি অনুষ্ঠানটো, এইটো সমাপ্ত অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যন ল'ব আমাৰ পাৰ্থপ্ৰতিম বৰুৱা ডাঙৰীয়া, তপন কলিতা, আৰু মই তেওঁলোকৰ লগত থাকিম। ধন্যবাদ।